हेलो मोर यूट्यूब फैमिली अस्सलामु आलैकुम नमस्कार আপোনালোকক মোৰ यूट्यूब चैनलলৈ স্বাগতম জনাইছো আৰু মোৰ यूट्यूब चैनलটোৰ নাম হৈছে यूट्यूब ইনফৰ্মাৰ 2021 এতিয়া বলক আমি ভিডিওটো আৰম্ভ কৰো এই নতুন নোটিফিকেশন এটা পাইছো তো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিলো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰটোত আপোনালোকে লিখিব assamcareer.com ব্রাউজারটো আপনি ক্লিক কৰা মাত্ৰকে নতুন পপআপ এটা ওলাই যাব তো আপোনালোকে তাত যাব যোৱা মাত্ৰকে আপুনি এনেকৈ স্ক্ৰল কৰি লিখিছে IBPS PO MT Recruitment 2021 4135 টা Probationary Officer Vacancy Institute of Banking Personnel Selection এটো আপোনাৰ লাষ্ট ডেট দিয়া আছে 10/11/2021 ভিডিও আপনি ক্লিক কৰি দিম ক্লিক কৰি দিয়া মাত্ৰকে আমি স্ক্ৰল কৰিম আৰু ইয়াত লিখা আছে নেম অফ পোষ্ট প্ৰভিশনাৰী অফিচাৰ মেনেজমেন্ট ট্ৰেইনিং পোষ্ট লিখা আছে 4135 টা বেংক ওয়াইজ ভ্যাকেন্সি লিখা আছে বেংক অফ বৰোদা এটা পোষ্ট নাই বেংক অফ ইন্ডিয়া 588 টা পোষ্ট বেংক অফ মহাৰাষ্ট্ৰ 400 টা পোষ্ট Canada Bank 650 টা Central Bank of India 620 টা Indian Bank এনআর Indian 90 টা Punjab National Bank এনআর Punjab and Sid Bank 428 টা UCO Bank 440 টা আৰু Union Bank of India 912 টা এতে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লিখা আছে এজ লিমিট আপোনাৰ বয়সটো 20 ৰ পৰা 30 বছৰ ভিতৰত হ'ব লাগিব এডুকেশন কোৱালিফিকেশনটো লিখা আছে গ্ৰেজুৱেট হ'ব লাগিব মানে ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আৰু এটো আপুনি গভৰ্ণমেন্ট ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব বুলি লিখা আছে আৰু আপোনাৰ ভ্যালিড মাৰ্কশিট ডিগ্ৰী সাৰ্টিফিকেট এখিনি থাকিব লাগিব আৰু অনলাইন এপ্লিকেশন ফিজটো লিখা আছে ST SC আৰু PWD তেওঁলোকে 175 টকা দিব লাগিব এপ্লাই কৰোতে আৰু আদাৰ ক্যান্ডিডেট হলে মানে 850 টকা দিব লাগিব পেমেন্ট মেথড আপোনালোকে ডেবিট কাৰ্ড রুপে ভিসা মাস্টার কার্ড মেস্ট্রিউ কার্ড ইন্টারনেট ব্যাংকিং IBPS ক্যাশকেডার মোবাইল ওয়ালেট যিকোনো ধৰণে কৰিব পাৰে কেনেকৈ কৰিব এই লিখি দিছে তো এইখিনি আপোনালোকে ভালকৈ পঢ়ি চাব আৰু এপ্লিকেশনৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম ৰেজিষ্ট্ৰেচনৰ ভিডিও ডেসক্ৰিপচনত দি দিম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ হেতু দেখুৱাই দিছো মই ষ্টাৰ্ট অফ অনলাইন ৰেজিষ্ট্ৰেচন এটো 20 তাৰিখৰ পৰা হ'ব আপোনালোকে এটোত আপুনি ধৰক ৰেজিষ্ট্ৰেচন কৰিলে তো ৰেজিষ্ট্ৰেচনটো কিবা ভুল হৈ গ'ল তো আপোনালোকে এডিট কৰিব পাৰিব বা মডিফাই কৰিব পাৰিব আৰু অনলাইনটো কৰোটো আপোনাৰ যদি কিবা ভুল হয় তেতিয়া আপুনি হেতুটো আপুনি এডিট কৰিব পাৰিব বা মডিফিকেশন কৰিব পাৰিব আৰু পেমেন্টৰ লাষ্ট ডেট হৈ গ'ল আপোনাৰ 10/11/2021 আৰু লাষ্ট ডেটটো লিখা আছে 10/11/2021 এইখিনি মই তলত ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে ভালকৈ চাই ল'ব পৰীক্ষা কেতিয়া হ'ব কি কথা এইখিনি সম্পূৰ্ণভাৱে ডিটেইলছ দিয়া আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পিনি চেক কৰিব পাৰে এডভাৰটাইজমেন্টটো লিখা আছে মই এটো দি দিম আৰু আপোনালোকে ভিডিওটো চাব চাই ওচৰৰ যিকোনো এখন অনলাইন শ্বপলৈ যাব তাত গৈ পিনি আপোনালোকে অনলাইনটো সোনকালে কৰি লওক যেহেতু এবাৰ বহুত ভ্যাকেন্সি ওলাই আছে তো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে মই তাৰে কামনা কৰিছো